নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। আজি মই লেচাৰা খেতি, বিলাহী খেতি আৰু জলকীয়া খেতিৰ বিষয়ে কিছু কথা ক'বলৈ আপোনালোকৰ মাজত এই ভিডিঅ'টো বনাইছোঁ। এয়া আপোনালোকে দেখিছে লেচাৰা খেতি। লেচাৰা খেতিত আপোনালোকৰ প্ৰধান সমস্যাবিলাক হ'ল আপোনাৰ মোৱা পোক আৰু ভিতৰত তাক সোমাই যোৱা কীৰা পাব। ইয়াৰ কাৰণে আপোনালোকে মোৱাৰ কাৰণে 1 কা বা ইনোভা তেনেকুৱা ধৰণৰ মেডিচিন পাৰ লিটাৰ 1 গ্ৰামকৈ লৈ স্প্ৰে কৰিব পাৰিব। আৰু ভিতৰত যিটো পোক সোমাই যায় সেইটোৰ কাৰণে আপোনালোকে জেমিষ্টাৰ বা কেমিট বা পকেট এনেকুৱা ধৰণৰ মেডিচিন স্প্ৰে কৰিব পাৰে। ঠিক তেনেকুৱা বিলাহীৰ খেতি আপোনালোকে দেখিছে সুন্দৰকৈ আৰম্ভ হৈছে। আৰু আমি কিছু ক্ষেত্ৰত আমি সমস্যা কিছুমানত ভুগিব লগা হয় বিলাহী খেতিৰ ক্ষেত্ৰত। আপোনালোকে দেখিছে এই বিলাহীখিনি ভেটা কৰি দিয়া আছে, গাপ কৰি দিয়া আছে। ইয়াতে বিলাহী কেতিয়াবা এনেকুৱা হয়, অৰ্থাৎ বৰষুণ হয়, আৰু বৰষুণ হোৱাৰ ফলত কি হয়, শিপাবিলাক পচিবলৈ আৰম্ভ হয়। ইয়াৰ কাৰণে আপোনালোকে কি কৰিব, বীজৰ দোকানত গৈ কিক আৰু VT এই দুইটা মেডিচিন কিনি আনিব। কিকটো কি কৰিব, পাৰ লিটাৰ 2 গ্ৰাম আৰু VT পাৰ লিটাৰ 2 ml লগত টিপটপ নতুবা এগ্ৰি-82 বা আপছা 80 আপোনালোকে দিব পাৰে। VT 1 লিটাৰত 2 ml আৰু কিক 1 লিটাৰত 2 গ্ৰাম এই হিচাপে লৈ এগ্ৰি-82 আৰু টিপটপ 10 mlকৈ লৈ একেলগে লৈ গুৰিত স্প্ৰে কৰিব। গুৰি পচা সমস্যাটো আপোনালোকৰ নাথাকে। তাৰপিছত আপোনালোকে কি কৰিব, ব্লাইটৰ কিছুমান প্ৰব্লেম দেখিব পাৰে। যেনেকৈ ধৰক বৰষুণ যেতিয়া হঠাৎ মাৰিব তেতিয়া পাতবিলাক ব্লাইট বুলি ক'লে আপোনালোকে ধৰিব পাৰিছে, পাতবিলাকত এটা প্ৰলেপ পৰিব। এই প্ৰলেপবিলাক আপোনালোকে নাশ কৰিবলৈ হ'লে তেতিয়াহ'লে বজাৰত ফ্লিক্স চুপাৰ বুলি এটা মেডিচিন, ফ্লিক্স চুপাৰ আৰু তেনেকুৱা ধৰণৰ পুলটন বুলিও এটা মেডিচিন পাব, পাউডাৰ পাব, পুলটন বা ফ্লিক্স চুপাৰ এনেকুৱা ধৰণৰ মেডিচিন আপোনালোকে বজাৰৰ পৰা আনিব। আৰু বজাৰৰ পৰা আনি আপোনালোকে স্প্ৰে কৰিব 15 দিনৰ অন্তৰে। আৰু কেনেকৈ স্প্ৰে কৰিব, ফ্লিক্স চুপাৰ পাৰ লিটাৰ 16 লিটাৰ টাংকিৰ কাৰণে 50 গ্ৰাম আৰু লগত টিপটপ নতুবা এগ্ৰি-82 নতুবা আপছা 80 একেলগে আপোনালোকে মিক্সাৰ কৰি ওপৰত স্প্ৰে কৰিব। এনেকুৱা ধৰণৰ কৰিলে আপোনালোকৰ ব্লাইটৰ সমস্যাটো নাথাকে। বা পুলটন যদি আপোনালোকে বজাৰত পায়, ফ্লিক্স চুপাৰ আৰু পুলটন কিবা এটা ল'ব পাৰে। পুলটন ল'লে আপোনালোকে কি কৰিব, পাৰ লিটাৰ 2 গ্ৰাম হিচাপে ল'ব। আৰু 16 লিটাৰ টাংকিৰ কাৰণে পুলটন লাগিব আপোনাৰ 30 গ্ৰাম। 30 গ্ৰাম পুলটনৰ লগত আপোনালোকে কি কৰিব, এগ্ৰি-82 নতুবা টিপটপ নতুবা আপছা 80 10 ml লৈ একেলগে মিক্সাৰ কৰি ওপৰত স্প্ৰে কৰিব। এই ছিষ্টেমটো আপোনালোকে কি কৰিব, 15 দিনৰ অন্তৰে কৰিব। যেতিয়া 15 দিনৰ অন্তৰে কৰিব আপোনালোকৰ ব্লাইটৰ প্ৰব্লেমটো তেনেকৈ দেখা নাপাব। আপোনালোক আগৰখিনি কথা ক'লোঁ যে যদি আপোনালোকৰ বেছি জেকা মাটিবিলাক জেকা হয়, অৰ্থাৎ শিপাবিলাক পচিব আৰম্ভ হয়, কিক আৰু VT পাৰ লিটাৰ কিক 2 গ্ৰাম আৰু VT পাৰ লিটাৰ 2 ml এই হিচাপে লৈ আপোনালোকে স্প্ৰে কৰিব, লগত টিপটপ বা এগ্ৰি-82 দিব। এনেধৰণে আপোনালোকে বিলাহী খেতি পৰিচৰ্যা কৰিব পাৰে। ঠিক তেনেকুৱা ধৰক আপোনালোকক এই দেখুৱাইছোঁ জলকীয়া খেতিৰ আপোনালোকে কি কৰিব, কিছুমান সমস্যা পাব। যেনে পাতবিলাক কোকৰা হয়, ফুলবিলাক হালধীয়া পৰি সৰি যায়। এনেকুৱা ধৰণৰ কাৰণে আপোনালোকে কি কৰিব, ক্ৰিপকো বুলি এটা মেডিচিন পাব, ক্ৰিপকোটো আপোনাৰ 8 গ্ৰামৰ পেকেটত পাব। 16 লিটাৰ টাংকিৰ কাৰণে এটা পেকেট। আৰু লগত ল'ব আপোনালোকে কি কৰিব, কেমিটটো আপোনালোকে পাৰ লিটাৰ 2 ml। এই ছিষ্টেমত আপোনাৰ ধৰক 16 লিটাৰ টাংকিৰ কাৰণে 30 ml কেমিট আৰু ক্ৰিপকো এপেকেট। এনেকৈ লগত এগ্ৰি-82 আৰু আপছা 80 বা টিপটপ এনেকুৱা মিহল কৰি আপোনালোকে স্প্ৰে কৰিলে জলকীয়াত এই কোকৰা লগাৰ সমস্যাটো নাথাকে বা ফুল সৰি পৰাৰ সমস্যাটো নাথাকে। সাৰৰ ক্ষেত্ৰতো আপোনালোকে জৈৱিক পদ্ধতি কৰিব পাৰিলে খুবেই ভাল, যদি আপোনালোকে জৈৱিক পদ্ধতিত কৰে। আৰু যদি আপোনালোকে কেমিকেলত কৰিব বিচাৰে তেতিয়াহ'লে DAP চয়েল কিতাপ 4G এনেকুৱা ধৰণত আপোনালোকে দিব পাৰে। আপোনালোকে মোক কমেণ্ট কৰিব, মই আপোনালোকে তেনেকুৱা সাৰ কেনেকৈ কি পৰিমাণত দিব লাগে মই সম্পূৰ্ণকৈ জনাম। গতিকে আপোনালোকে দেখিছে এই জলকীয়া সুন্দৰকৈ লাগিছে, আৰু এনেকুৱা সময়ত জলকীয়াৰ দাম কি আছে আপোনালোকে নিশ্চয় জানে। তেনেকুৱা বিলাহী আপোনালোকে যদি এডভান্স ল'ব পাৰে কেনেকুৱা হয়। আৰু বিলাহীৰ ক্ষেত্ৰত আপোনালোকে জাতৰ ক্ষেত্ৰত সদায় চাব, যেনেকৈ ধৰক ঋষিকা বা দেৱহেড 111 নতুবা
ত্ৰিশূল এনেকুৱা ধৰণৰ অসমৰ মাটিৰ কাৰণে খুবেই ভাল। অবিনাশো কৰিব পাৰে, অবিনাশো বেয়া নহয়। এনেকুৱা বিলাহী তাত পৰিচালনা হেৰি কৰিব। আৰু জলকীয়াৰ ক্ষেত্ৰত আপোনালোকে মাইক্ৰ' জলকীয়াৰ ক্ষেত্ৰত আপোনালোকে কিছু অলপমান সমস্যা পায়, গতিকে আপোনালোকে চিমেনাইজ কৰিব পাৰে। ঠিক তেনেকুৱা ধৰণৰ জলকীয়া বহুত জাত আছে, আপোনালোকে দোকানত গ'লে পাব, ভাল ভাল ভেৰাইটিৰ জাত পাব। ভেৰাইটিবিলাক আপোনালোকে চাই ল'ব, সময়বিলাক যাতে মিডিল সময় হয়, এনেকুৱা ধৰণৰ হাইব্ৰিড জলকীয়াও পাব। গতিকে এনেকুৱা ধৰণৰ আপোনালোকে খেতি কৰিব পাৰে, এটা ভাল বেনিফিট পাব পাৰে। আৰু আপোনালোকে দেখিছে আমি কি কৰিছোঁ, ড্ৰেইন কৰিছোঁ, ড্ৰেইনৰ মাজে মাজে কি কৰিছোঁ, পানী যোৱা নালা কৰি তাৰ ওপৰত খুঁটি পুতি ৰাখিছোঁ আৰু বান্ধি ৰাখিছোঁ, যাতে বিলাহীবিলাক যেতিয়া লাগিব বা জলকীয়া যেতিয়া আপোনাৰ ডাল ধৰিব তেতিয়া যাতে ভাঙি নাযায় ডালবিলাক। এই চিষ্টেমত আপোনালোকে দেখিছে এনেকৈ সুন্দৰকৈ বান্ধিছোঁ। আপোনালোকে কৰিব পাৰিব তেনেকৈ, আপোনালোকে সুন্দৰকৈ বান্ধিব পাৰিব আৰু বান্ধিব লাগিব, নহ'লে বা ডালবিলাক খালি খালি ছিঙি যায়। ঠিক তেনেকুৱা। আৰু আপোনালোকক যে লেচাৰা খেতি যিটো কথা ক'লোঁ যে আপোনাৰ ভিতৰত সোমাই যোৱা পোক কীৰা, সেই কীৰাৰ কাৰণে আপোনালোকে কি কৰিব, জেমিষ্টাৰ পকেট বা কনিচি এনেকুৱা ধৰণৰ মেডিচিন পাব। এই মেডিচিন স্প্ৰে কৰিলে জলকীয়া বা বিলাহী বা লেচাৰাত সোমাই যায় এইবিলাক পোক নাথাকে। তো লেচাৰাত আমাৰ বহুত সমস্যা ভুগিব লগা হয়। আমি দেখিছে আপোনালোকে ইমান সুন্দৰকৈ মোৱা পোকৰ, মেইনলি মোৱাৰ কাৰণে কি হয়, আগবিলাক পোকৰা লাগি যায়, সৰু সৰু ছিদ্ৰ পোক আপোনালোকে দেখিবলৈ পাব। তাৰ কোনো হাড্ডি উদ্য নাথাকে, লাৰিলে মোহাৰি যায়। এনেকুৱা ধৰণৰ মেডিচিন স্প্ৰে কৰিব লগা হ'লে আপোনালোকে 1 কাপ বা এনেও ভাল হ'বই লগত, বা নতুবা আপোনালোকে যদি অৰ্গেনিকত কৰিব বিচাৰে তেতিয়াহ'লে ত্ৰিপুল ৱাই বুলি এটা মেডিচিন পাব। বা আপোনালোকৰ যদি পাতবিলাক হালধীয়া পৰি যায়, বিলাহী বা লেচাৰা বা আপোনাৰ জলকীয়া, এনেকুৱা ক্ষেত্ৰত ভেনটো আপোনাৰ 1 ml 2 লিটাৰ পানী এই চিষ্টেমত লৈ, বা ত্ৰিপুল ৱাই পোকৰ কাৰণে অৰ্গেনিক ত্ৰিপুল ৱাই আপোনালোকে এনেকৈ ল'ব পাৰে। পাৰিলে 1 ml 2 লিটাৰ এনেধৰণে লৈ আপোনালোকে স্প্ৰে কৰিব। আপোনালোকৰ যি মোৱা বা তেনেকুৱা ভিতৰত সোমাই যোৱা পোক বা ব্লাইট এনেকুৱা ধৰণৰ প্ৰব্লেমত আপোনালোকে নুভুগে। যদি আপোনালোকৰ এনেকুৱা কিবা প্ৰশ্ন থাকে যে মই এইটো প্ৰব্লেমত ভুগি আছোঁ, আপোনালোকে কমেণ্ট কৰিব, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। এনেকুৱা ধৰণৰ আপোনালোকে খেতি কৰিব পাৰে। গতিকে আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে যিখিনি পাৰিছোঁ আপোনালোকক জনাইছোঁ। আৰু যদি আপোনালোকে তেনেকুৱা জানিব বিচাৰে কমেণ্ট কৰিব। গতিকে বন্ধুসকল, আপোনালোকে দেখিলে এনেকুৱা ধৰণৰ সুন্দৰ খেতি ধুনীয়াকৈ কৰিব, সুন্দৰ এটা ভাল ইনকাম পাব, এনেকুৱা ধৰণে কৰিব পাৰিব। চাওক, শাৰী শাৰীকৈ লেচাৰা লগোৱা হৈছিলে, বাউণ্ডাৰীৰ ওচৰে শাৰী শাৰীকৈ লেচাৰা লগোৱা হৈছে। গতিকে এনেকুৱা চাওক, আৰু লেচাৰাৰ ক্ষেত্ৰত আপোনাৰ বৰ বেছি পৰিচৰ্যাৰ বেছি এটা হেৰি নাথাকে, সাৰ পানীৰ ক্ষেত্ৰত সেনেকুৱা নহয়। ওপৰত আপোনালোকে ভিটামিন স্প্ৰে কৰিব পাৰিব, যেনেকুৱা ধৰক এগ্ৰিগোল্ড বা তেনেকুৱা ধৰক ভেগ্ৰো বা পইচক গ্ৰীণ, এনেকুৱা ধৰণৰ ভিটামিন স্প্ৰে কৰিব পাৰে। আৰু খাদ্যৰ ক্ষেত্ৰত NPK 19-19-19 গুড়িত কোনো ধৰণৰ সাৰ দিব নালাগে, এইটো মাইক্ৰ'নিউট্ৰিয়েণ্ট হয়। NPK 19-19-19 পাৰ লিটাৰ 1 গ্ৰামকৈ লৈ 16 লিটাৰ 16 গ্ৰাম বা 20 গ্ৰাম ল'ব পাৰে। লগত টিপটপ বা এগ্ৰি-80 লৈ স্প্ৰে কৰিব পাৰে। স্প্ৰে কৰিলেই হ'ল, তাত কোনো ধৰণৰ গুড়িত সাৰ দিয়াৰ কোনো কথা নাহে। গতিকে এনেকুৱা ধৰণৰ আপোনালোকে খেতি কৰি যাওক, আশা কৰোঁ সকলোৱে ভাল হ'ব। গতিকে এনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে লাইক কৰি যাব, শ্বেয়াৰ কৰি যাব, যাতে আমি সকলোকে এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ'বিলাক দি থাকিব পাৰোঁ। আশা কৰোঁ সকলোৱে এই খেতিৰ জৰিয়তে আমাৰ অসমখনক আৰ্থিক অনাটনৰ পৰা মুক্ত কৰিব পাৰিব। সকলোৱে আমি অসমীয়া হৈ জাগ্ৰত কৰিব লাগিব। এনেকুৱা খেতি কৰি আমি আমাৰ ৰাজ্য অসমক পাঞ্জাৱ হাৰিয়ানাৰ দৰে ৰাজ্যৰ নিচিনা আমি আগুৱাই লৈ যাব লাগিব। গতিকে আপোনালোকে নিশ্চয় দেখিলে, যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।